নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্যটি ব্লগলৈ। আজি আহি পালোঁ বাইঘৰলৈ। আজি ছানডে, লগতে আজি বিশ্ব পৰিৱেশ দিৱস। আজি বিশ্ব পৰিৱেশ দিৱসৰ কাৰণে আমি সকলোৱে এজোপা গছ হ'লেও ৰোপণ কৰিব লাগে। সকলোৱে এজোপা গছ হ'লেও ৰোপণ কৰক। আমাৰ প্ৰকৃতিটো আমি শুৱনি কৰি ৰাখিব লাগিব আৰু গছ গছনিয়ে ভৰি পৰি ৰাখিব লাগিব, ধুনীয়া কৰি ৰাখিব লাগিব। গছ গছনি অবিহনে আমি জীয়াই থাকিবই নোৱাৰোঁ। আৰু আজি এটা ইণ্টাৰেষ্টিং কথা, আজি বায়ে সৰু ল'ৰা পাৰ্টি এটা দি আছে। কিহৰ পাৰ্টি? ল'ৰা অইলত, সৰু ল'ৰা অইলত চাকৰি পালে বা জইন হৈ গ'ল। আৰু সেইকাৰণে ইমান হেভি পাৰ্টি নহয়, ল'ৰাও নাই বৰ্তমান, এনেই আৰু আমাৰ নিজৰ পৰিয়ালখিনিৰ মাজত এসাঁজ ভালকৈ খুৱাব বুলি আয়োজন কৰিছে। সেয়া মই আহি পালোঁ। আহি পাই মই এতিয়া যোগাৰ কৰি আছোঁ। বৰ্তমান কি কৰি আছোঁ মই দেখাই গৈ থাকিম আৰু আপোনালোকে চাই যাব, আগলৈ ভিডিঅ' কণ্টিনিউ কৰিব। এয়া বৰ্তমানলৈকে কোনো নাই, পাৰ্টি হ'ব ইভিনিং টাইমত। এতিয়া মই ৰেডি কৰি আছোঁ, এইফালে আদা ৰচুন চফা কৰি আছোঁ। এইখিনি মই আগতে আয়োজন কৰি লওঁ, এৰেঞ্জ কৰি থওঁ। লাহে লাহে আহিব বনোৱা মানুহ, বনাই থাকিব, চাই যাব আগলৈ। মই এইখিনি চাফা কৰা হেৰিখিনি এতিয়া মই ভাত বনাব লৈছোঁ। কিয়নো মই এতিয়া ল'ৰাক লৈ আৰ্ট স্কুল যাব লাগে। আজি তাৰ এনুৱেল ফৰ্ম ফিল আপ কৰিব লাগে। সেইকাৰণে আজি লাষ্ট ডেট, নগ'লেও নহ'ব। ভাত পাৰ্টি চলিব গধূলি, এতিয়াৰ পৰা এৰেঞ্জ কৰি আছোঁ আৰু গধূলি খোৱা হ'ব। এতিয়া মই ভাত বনাব ৰেডি কৰিছোঁ। ভাত উঠালোঁ। এফালে মই মাছৰ কণী আছিলে, সেই কণীখিনি উলিয়াই বইল কৰি লৈছোঁ। তাত বনাম এতিয়া মাছৰ কণী। এতিয়া দুপৰীয়া এইখিনি খাই লওঁ, তাৰপৰা আগলৈ গধূলি পাৰ্টি কি বনাম দেখাম বাৰু। এয়া মোৰ চব্জি হৈ আছে। এতিয়া ভাত পানী খাই পটাপট আকৌ আৰ্ট স্কুলত ল'ৰাক থৈ আহোঁ। তাৰপাছত আহি আকৌ নেক্সট আয়োজনত সহায় কৰি যাম, দেখাই থাকিম বাৰু আপোনালোকক। মই আৰ্ট স্কুলৰ পৰা গুচি আহিলোঁ। এয়া নিবলৈ আহিলে মোক। এয়া গধূলিৰ কাৰণে মই আহি পালোঁ। আহি এতিয়া বনোৱা ৰেডি কৰিব লৈছোঁ। ভয়ে খালোঁ পাই মই। ৰাইজসকলে মাছ ফ্ৰাই কৰি আছে, দেখাই আছোঁ। কৰি হ'ল আৰু কৰিব ৰেডি কৰি আছে। এফালে পিঁয়াজ কাটি হৈ গ'ল, এইখিনি পেষ্ট কৰি আছে। গ্ৰাইণ্ডাৰত ৰচুনখিনি কৰিব। এতিয়া অলপ মাছ এতিয়া ফ্ৰাই কৰা হৈ গ'ল। আৰু কৰিব এই ছোৱালী। এইফালে আলু কটা হৈ গ'ল। এইফালে ভাজি বনাবলৈ এইফালে বিলাহী হৈ গ'ল। এইফালে ফ্ৰাই, এইখিনি ফ্ৰাই কৰিব নেকি? বনোৱা চব সকলোৱে ৰেডি কৰি আছে। গ্ৰাইণ্ডাৰ আৱাজ কি শুনিবা আৰু। বনোৱা এইফালে কৰিব। এইফালে চাহ বনাই আছোঁ। এইফালে মই মাছৰ পেটি ফ্ৰাই কৰিবৰ কাৰণে পিঁয়াজ দি আছোঁ। নহ'লে এতিয়া ইয়াতে মাছৰ পেটু, এইখিনি পেটুৰ লগতে মাছৰ কণীও আছে। এইফালে যোগাৰ কৰি থৈ দিছোঁ ভাজিৰ কাৰণে। এইটো এতিয়া ৰেডি কৰা ভাজি কৰিম। ইফালে চিকেনো বনাবৰ কাৰণে মছলা তেল সানি ৰেডি কৰা হৈছে। এইফালে আমাৰ আলহী আহি পালে কেনেকৈ বহি আছে চাওক। এইফালে যোগাৰ হৈ আছে। এইফালে মাছ ফ্ৰাই কৰি আছে দুয়োগৰাকীয়ে। এইফালে আমাৰ মাছ বনাই আছে ইনামা অৰুণাই। কিমান দূৰ আগবাঢ়িছে চাওঁ অলপমান। হৈ আছে এইফালে মাংস অলমষ্ট পকি গ'ল, গোটেইখিনি এড কৰা হৈ গ'ল। এতিয়া পানী এড কৰিব যাম। বাকী আছে অকণমান ভালকৈ ফ্ৰাই হৈ লওক, তাৰপাছত পানী এড কৰিব। মছলা গোটেই দিয়া হ'বনে?
বোলে মাছ চব্জি হৈ গ'ল ইমান সোনকালে বনাই শেষ কৰিলে এইফালে আকৌ ৰেডি কৰি আছে চিকেন বনাবৰ কাৰণে মানে বনোৱা বিচাৰো ইমান স্পীড মানে কাম ইমান সোনকালে কৰে আৰু ইমান ধুনীয়া বনায় স্পীড মানে বনোৱা মানে ইমান ধুনীয়া সোৱাদিষ্ট তই কি টেষ্ট কৰি আছ ক'ত বহি টেষ্ট কৰি আছ কি ফ্ৰাই পেটু ভাজি টেষ্ট কৰি আছে কেনেকুৱা লাগে অঁ এইফালে আকৌ আহি এইফালে বহি আছে বিনি টিভি চাই আছে আলহী এগৰাকী পালেহি পেহিলে গৰম উঠিছে চাহকাপ খাব মন গৈছে আকৌ গধূলিলেহে খানা হ'ব এতিয়া আকৌ চাহ একাপ খাই লওঁ লাহেকৈ মই দোকানত গৈ আছোঁ গাখীৰ শেষ হৈ থাকিলে গাখীৰ এপেকেট আনোগৈ তাৰপৰা চাহ বনাই আকৌ চাহ স্পেচিয়েল খাম তাৰপৰা ঘৰত যাম ঘৰত গৈ ল'ৰা গৈ আহোঁগৈ মই ল'ৰা অকলে আছে স্কুলৰ পৰা আহি স্কুলৰ পৰা তাক মানে মোৰ লগৰজনী মানে ল'ৰাৰ লগতে একেলগে আহিলে তাক মই আনি দিবলৈ ক'লোঁ মই আগতীয়াকৈ গুচি আহিলোঁ অলপ সেইকাৰণে এতিয়া মই ঘৰৰ পৰা লৈ আহিলোঁ তাক মই খাওক খামাই ঠিকে আছে ঠিক আছে গোটেই বনাই কমপ্লিট হৈ গ'ল মুঠতে আলহী আহিলে এতিয়া খাবহে লাগে আলহী বুলি ঘৰুৱা আলহী হয় চব হা ঘৰুৱা আলহী বোলো ইমান কষ্ট কৰিছে পিঠিটো ঘৰুৱা আলহী হয় ইমান বাহিৰা তেনেকৈ আলহী ইনভাইট কৰা নাই চব মানে ঘৰৰ ফেমিলিয়ে হয় এফালে আমাৰ বাইদেউ একদম আৰামত মজাকৈ বহি আছে একদম আৰু দেৰিকৈ আহিছে কাম শেষ হোৱাৰ পাছত হা কাম শেষ হোৱাৰ পাছত লাহেকৈ আহিছে মানে নহয় জানো ব্ৰইলাৰ বনালে ন ফ্ৰাই কৰি আছে চেপানো দেৰি লৰে নাই এইফালে টেষ্টি কৰি আছে ন টেষ্টিং এই ছোৱালী নামটো কৈ দিয়াচোন হেল্ল' cây mình là hay đồn à? Hay rồi sao má? Hay đồn. Jessica Debbie là hay rồi. Tamo sport. Test girl. Jalan. Hanya kau baki hasil sabji. Kau jauh. Kau ni mau je? Ini kau hasil sabji. Ini betul sama ni na. Hai ni mau na? Hello, saya kau je. Testy. Hello, mama dekha kau saya rasa testy. আমি মানে ইমান ধুনীয়া বনাই আৰু টেষ্ট নকৰিলে ক'ত হ'ব ন টেষ্টিংটো আগতে কৰিবা এজনী পূৰা ফ্ৰেছ হৈ ওলাই আহিলে দেই একদম অৰেঞ্জ একদম মেংগ' কালাৰ হৈ আহিলে দেই মাৰে মেংগ' কালাৰ ধুনীয়া হৈ আহিলে আমাৰ ইচেবিও আহি পালে আলহী আজি ইনভাইট কৰা সকল এটা কৈ আহি আছে এইফালে ল'ৰা তিনি টিকি কৰি আছে মোবাইলত বিজি কি হ'ব এতিয়া এটা মোবাইলটো চাৰ্জত এটা সৰুটো মোবাইলটো ক'ত চাওঁ চাই বেটেৰী পূৰা খতম ফিনিছ আকৌ তহঁতৰ দুটাৰ মাজত তাৰে ডুবি আছে চাৰ্জটো নাই লগা কিতাপ পঢ়িবলৈ কৈছে মোবাইলতে আছে কি চাই আছ
के लो काम से तुम लोग। हेलो गुड इवनिंग ऑल। आज मैं गाना गाने वाली हूँ। गाना इतना अच्छी तो नहीं गाती हूँ, फिर भी थोड़ा कोशिश कर रही हूँ, ट्राई। सुनिए आप लोग। ये दिल तुम बिन कहीं लगता नहीं, हम क्या करें। तस्वीर में कोई बसता नहीं, हम क्या करें। तुम ही कह दो ए जाने वफा, हम क्या करें। ये दिल तुम कहीं लगता नहीं, हम क्या करें। খাবলৈ ষ্টাৰ্ট দিলে আৰু তিনিটা বাচ্চা সকলো খাইছে। আমি লাহেকৈ খাই আজৰি হৈ টিভি চাই আছে। টিভি চোৱাত ব্যস্ত। কেনেকুৱা কেনেকুৱা লাগিছে কৈ যাওক। কেচলা হাওৰা হাওৰে যেবি থুংগনা দিয়ক 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 ভালকৈ খাওক আলহী। ৰান্ধনীসকল, মই ৰান্ধনী নহয় বাৰু, খালি হেল্পাৰহে। নহ'লে আমাৰ বাই মেইন ৰান্ধনীগৰাকী, দুইগৰাকী দেখিছে। দাদা ক'ত গ'ল? ল'ৰাৰ নামত পাৰ্টি খাইছোঁ, ল'ৰাহে নাই ঘৰত। ল'ৰা আহি হেনে একদম হেভি পাৰ্টি দিব পাছত, ডাঙৰ পাৰ্টি। এতিয়া আৰু সৰু সুৰা মাকে দিয়া পাৰ্টি আৰু আমি মানে খুচুতে খুচুতে আজি মানে খাইছা, খাই কিনে আকৌ সুধিবলৈ আহিছোঁ নহয় কি কি কেনেকৈ হৈছে কেলে কি হৈছে। আমি খাই যাওঁ। আমি আজি ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিম। নেক্সট এটা ব্লগত লগ পাম। বাই বাই অল। এনে মই অৰুণা বাই বাইটো কৈ দিওঁ আকৌ অলপমান। এতিয়া আমি খানা খাই আছোঁ সকলোৱে। Aurenya mas, sana lah. Oh macam, hilau dah. Oh iya. Dah ni hau dah begini. Mau ni dia dah suka ni. Oh dia memang kena sepi dah. Ini mah hau bro. Oh. Kenapa pun dia kau.